গুড মৰ্নিং বন্ধু বান্ধৱী খুড়াখুৰীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল বি ব্লগছ 1। আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা 6:30 বজাত। এতিয়া 7:30 বজাততো যাবই লাগিব ডিউটিলৈ, কামলৈ নগ'লেও নহয়। ৰাতিপুৱাই উঠিব লাগে। এতিয়া 7:30 বজাত যাম, ৰাতি আকৌ 7:30 বজাত ঘূৰি আহিম। সেইকাৰণে সদায় ভিডিঅ' বনাব টাইমেই নহয়। ৰাতিপুৱা ভাত বনাব লাগে, ৰাতিপুৱা উঠি ভাত বনাই কিনে খাই কিনে দুপৰীয়াৰ কাৰণে ৰাখিব লাগে, তাৰপিছতহে যাব লাগে। ইমান কষ্ট। এইবিলাক চাওক, ৰাতিপুৱাই উঠি কিন্তু অলপ ভাল লাগে, কিন্তু অলপ পিছত যিহে গৰম দিব, ইমান গৰম দিব। পাহাৰ এইবিলাক চাওক, এইবিলাক কি বা। এইখন সৰু সুৰা এখন নদী বুলি ক'ব পাৰি। কি নদী এইটো নাজানো, সৰু সুৰা নদী বুলি ক'ব পাৰি। কৰ মানুহ ক'ত আহি আছোঁ, এনেকৈ আছোঁ। মানে ঘৰলৈ বহুত মনত পৰি আছে, ঘৰত যাবলৈ বহুত মনত পৰি আছে, কিন্তু কি কৰিবি, যাব নাপাওঁ নহয়। টকাৰ কাৰণে যাব নাপাওঁ। টকাই আমাক অসমৰ ঘৰৰ পৰা ইয়ালৈ লৈ আহিছে। টকাটো কি বস্তু, ইমান ডাঙৰ বস্তু টকাটো। এতিয়াহে অনুভৱ হৈ আছে। আগতে যেতিয়া সৰু আছিলোঁ চব টকা পইচা দেউতাই দিছিল, আমি একো গম পোৱা নাছিলোঁ টকাৰ বিষয়ে। এই টকানো কি, এতিয়া টকাৰ কাৰণে নিজে ক'ত আহি আছোঁ। চব ঘৰলৈ বৰ মনত পৰি আছে যাবলৈ, কিন্তু যাব পৰা নাই। সেইটোৱে, কেতিয়া যাম। ইয়াত আহি কেনে মই আছোঁ হিমাচল প্ৰদেশত আছোঁ। এতিয়ালৈকে ইয়াত আহি কেনে 4 মাহ হ'লোঁ, কমপ্লিট হ'লোঁ। আৰু জানো কিমান দিন থাকিব লাগে, কি কথা। পইচা এতিয়া অলপমানহে জমা হয়। বাহিৰত আহিছোঁ যেতিয়া অলপমান পইচা জমা কৰি লৈ যাব লাগিব, নহ'লে এনে ঘূৰি উভতি যাই কি লাভ আছে। ঘৰত যাই কিনে কি খাম নহ'লে। মোৰ দৰে এনেকুৱা ল'ৰা ক'ত, কিমান। মই আশা কৰিছোঁ অসমৰ ল'ৰা বোধহয় অসমতকৈ বাহিৰতহে বেছি আছে নেকি। ক'ত আছে, ক'ত কোম্পানীত কাম কৰি আছে। ইয়াতে বহুত কোম্পানী আছে, ইয়াত বা আৰু ক'ৰ আমাৰ অসমৰ ল'ৰা বহুত আছে, কিন্তু বহুত আছে বাহিৰত। নিজৰ ঘৰখন বনাবৰ কাৰণে নিজৰ ঘৰ এৰি বাহিৰলৈ আহিব লগা হৈছে। চাওকচোন আপোনালোকে। আমাৰ ল'ৰাবিলাকৰ জীৱন এনেকুৱাই, নিজৰ ঘৰ এৰি বাহিৰলৈ আহিবই লাগিব, কাৰণ নিজৰ ঘৰখনকে বনাব লাগিব। সেইকাৰণে নিজৰ ঘৰ এৰি বাহিৰলৈ গুচি আহিছোঁ। মাৰ মৰম, দেউতাৰ মৰম, চবৰে মৰম, ভাই ভনীৰ মৰম এৰি অকলে বাহিৰলৈ আহিছোঁ। ৰাতিপুৱাই উঠিলে আৰু ঘৰৰ কথা বেছিকৈ মনত পৰে। ৰাতিপুৱাই উঠিলে ঘৰৰ কথা একদম পূৰা মনত পৰি থাকে, কিন্তু কি কৰিম, উপায় নাই, যাবতো নোৱাৰোঁ নহয়। যাব নোৱাৰোঁ, টকাই যাব নিদিয়ে। টকাই যাব নিদিয়ে আমাক। চাওঁ কিমান দিন কি কৰিব পাৰোঁ। এতিয়া অসমত যাই কিনে যদি অসমতে কিবা এটা ভাল লাইন পাওঁ, অসমত কৰিব লাগিব আৰু।
বাহিৰতনো কিমান দিন থাকিব নিজৰ ঘৰেদি। তো এতিয়া কামৰ সময় হ'ল, যাওঁ আৰু কি কৰি যাব লাগিব দেখোন, নগ'লে নহ'ব। এতিয়া কামলৈ ঘূৰি যাওঁ নহয়, কামলৈ যাওঁ, আকৌ কামৰ পৰা ঘূৰি আহি আকৌ আহি আছোঁ। এতিয়া আহিলোঁ, ভাত খাবলৈ আহিলোঁ, ভাত খোৱাৰ টাইম হ'ল। ভাত খোৱাৰ পিছত আকৌ যাব লাগিব, 50 মিনিট পিছত আকৌ যাব লাগিব। তাৰপিছত এইবাৰ গ'লে আৰু একেবাৰে 7:30 ওলাব পাৰিম। তো ভাত চাত খাই কিনে আকৌ আহি আছোঁ আপোনালোকৰ মাজত। ভাত চাত খোৱা লোৱা হ'ল, এতিয়া আকৌ যাব লাগে ঘৰলৈ। আৰু 4-5 মিনিট আছে বাকী, যাব লাগে। আৰু বৰষুণ পৰি আছে আজি ইয়াত, চাওঁ বৰষুণ পৰি আছে আজি। এইবিলাক চব্জিৰ গাছ, ভেন্দিৰ গাছ ৰোৱা হৈছে। এইবিলাক ভেন্দি, ডাঠা, পাত এইবিলাক আছে আৰু কিবা কিবি চব্জি এইবিলাকে। এইখন আমাৰ দোকান, ৰেচন দোকান। এইপিনে আৰু আছে, এইপিনে আছে আৰু চব্জি কিবা কিবি ধুনীয়া কিবা কিবি আছে এইপিনে। এতিয়া আকৌ যাম, যাই কিনে আকৌ আহি আছোঁ ডিউটি খতম হোৱাৰ পিছত, মানে ডিউটি শেষ হোৱাৰ পিছত আহি আছোঁ। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকক। আহিলোঁ, ডিউটি শেষ, 12 ঘণ্টা শেষ হ'ল। এতিয়া খাম দাম থাকিম, টোপনি মাৰিম, শুম। বা বহুত ভাগৰি আহিলোঁ। তো এতিয়া গধূলি হ'ল, আজি কিবা দিনটো ডাৱৰীয়া হৈ আছে বতৰটো। বৰষুণে দিব নেকি, দিনতো বৰষুণ দিছে কিন্তু এতিয়া নাই। তো আজি ভিডিঅ'টো এইখিনিতে আছিল, এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিম। বহুত ভাগৰ লাগিছে, এতিয়া অলপমান ৰেষ্ট কৰিম। এইপিনে বনাব আছে খানা বনাই পিনে তাৰপিছত ইয়াতে বাগাত দি থাকিম আৰু এনেকৈ। তো আজি ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ' কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। শুভৰাত্ৰি।